নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ উন্নতি ব্লগলৈ আপোনালোকক। ভাবিছোঁ মই আজি আৰম্ভণি ৰাতিপুৱা বিচনাৰ পৰাই কৰোঁ। তো আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাব। মই দিনটো আজি কি কৰোঁ। তো এতিয়া উঠোঁ আৰু ৰাতিপুৱাই উঠি বগীৰ পুতেকক লোৱা মানে বহুত বদমাছ হৈছে। বদমাছ সেইটো কাৰণে মাকৰ লগত থৈ আহোঁ আমি পথাৰত, কিন্তু নাথাকে, আকৌ ঘৰত আহে। গোলাপৰ ঠানিটো আপোনজনী দি পঠাইছিলে, মানে কৈছে গোলাপ ফুল দিলে কি হ'ব, যদি মই তোমাক গোলাপৰ ঠানি এটা দি দিওঁ, সেইটোতো তুমি ৰুই দিলে তোমাৰ যদি হৈ যায়, তেতিয়াহ'লে তুমি সদায় গোলাপ ফুল দেখি থাকিবা। মই আপোনালোকক দেখুৱাই নাই নহয়, মই কাটিং স্কুলত কি শিকিলোঁ। এয়া মই বেবী ফ্ৰক বনাইছোঁ। আমাক প্ৰথমতে এইবিলাকে বনাব দিয়ে নহয়। এইটো এটা বেবী ফ্ৰক আৰু এইটো এটা বেবী ফ্ৰক। দেখিছেনে কেনেকুৱা হৈছে? মোক কমেণ্টত জনাবচোন, যদি ভাল হৈছে জনাব। এইটো এটা বেবী ফ্ৰক। এইটো এটা বনাইছিলোঁ, এইটো ডিজাইনটো মই নিজে দিছোঁ মানে। আৰু পিছত কি হ'ল, এইটো দীঘল হৈছে, কিন্তু মই ইমানলৈকে কাটি আকৌ চিলাই দিব লাগিব। তাৰপিছত যোৱাকালি এইটো বনাব শিকাইছিলে, কিন্তু কথা হ'ল মানে ঘৰত আহি মই কৰিম ভাবিছিলোঁ ৰাতি, কিন্তু কাৰেণ্টেই নাই আমাৰ যোৱাকালিৰ পৰা। সেইটো কাৰণে মই এইখিনি চিলাব পৰা নাই। চিলালে সম্পূৰ্ণ হৈ উঠিলে ভালেই লাগিব, কিন্তু মানে কাপোৰবিলাক অলপ হৈ আছে। আমাক মানে কাটিঙত ঘৰত কিছুমান কাম কৰি লৈ যাব দিয়ে, কিন্তু কথা হ'ল মই যোৱাকালিও বনাব নোৱাৰিলোঁ। এইটো কাৰণে মানে আমাৰ যোৱা ৰাতি মানে দুপৰীয়াৰ পৰাই আমাৰ কাৰেণ্টেই নাই আমাৰ ফালে। কি হৈছে নাজানো, ইমান ফোনো কৰিছোঁ, কিন্তু মানে কাৰেণ্টেই অহা নাই। সেইটো কাৰণে মই কামখিনি কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে ভাবিছোঁ এতিয়া হ'লেও কৰি কিনে দেখাব লাগিব, নহ'লে কথাটো মোৰ কাৰণে বেয়া হ'ব। মই আকৌ কাটিং স্কুললৈ আজি কোনো অহাই নাই, মানে আমি বৌ আৰু প্ৰতিমা, তাইক কৈছোঁ মই মোক হিন্দী শিকাব লাগিব, তাই সেইটো কাৰণে হাঁহি দিছোঁ। হিন্দী में बहुत प्रॉब्लम है ना, इसीलिए। কেইজনী তামাম লাজ দেখিছেনে? এয়া আমাৰ চাহৰ আড্ডা, মানে মাজে মাজে চলে আৰু। মই সেইদিনাখন মাটিৰ চৌকাটো বনাই থাকোঁতে দেখাইছিলোঁ, সম্পূৰ্ণ হৈছে। আজি ভাবিছোঁ কিবা বনাম, মানে ট্ৰাই কৰিম ইয়াতে। চৌকা প্ৰায় আমাৰ ৰেডিয়ে হ'ল। আমি আৰু কাইলৈ মানে ভাত বনাব পাৰিম আৰু চৌকাত। বগীৰ পুতেকৰ অকণি গুচাইছে আমাৰ মায়ে। খুৰাই দাদাৰ ল'ৰা খাবানে নাই? মৰমতে মাতো আমি আকৌ এয়া কি হৈছে? এয়া আকৌ মই আবেলিকে এনেই ভাবিলোঁ শাৰী পিন্ধি এটা ৰিলছ বনাই দিওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ' চাব, যদি ভাল লাগে লাইক কমেণ্ট কৰিব। যদি নতুনকৈ চাব লৈছে, পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, আকৌ নেক্সট ব্লগত মই আপোনালোকক লগ পাম। বাই বাই।